বন্ধুসকল আজি আপোনালোক দেখুৱাম এটা যাদু খেল ইয়া এতিয়ালৈকে চাৰ্জ হোৱা নাই আৰু ইয়াত মই তেনেকৈ সুইচটো দিম আৰু সুইচ দিয়াৰ লগে লগে ইয়াত সাউন্ড হ'ব থ্যাংক ইউ ফৰ চাৰ্জিং স্যামসাং হ্যাঁ শুনা পাব থ্যাংক ইউ ফৰ চাৰ্জিং স্যামসাং শুনা পালে আমি কেতিয়াবা কি কৰোঁ চাৰ্জত বহাই দিওঁ আৰু কেতিয়াবা সুইচটো দিবলৈ কাৰণে পাহৰি যাওঁ কিন্তু স্যামসাঙে এটা এনেকুৱা এটা ট্ৰিপছ দি ৰাখিছে বহুতে চাগে গম পাওঁ বহুতে গম নাপাওঁ যিসকলে স্যামসাং ব্যৱহাৰ কৰি আছে ভিডিঅ'টো আপোনালোকে গুৰুত্বপূৰ্ণ সহকাৰে চাওক একচুৱেলি চাইছে আৰু সেটিং এটা আছে এই সিস্টেমটো কেনেকৈ ক'লে যে থ্যাংক ইউ ফৰ চাৰ্জিং স্যামসাং এটোৰ কাৰণে আপোনালোকক মই সেটিংটো দেখাই আছোঁ আপোনালোকে ধৈৰ্য সহকাৰে চাই থাকক ভিডিঅ'টো প্ৰথমতে যাব লাগিব সেটিংত গৈ পেলাই এয়া চাওক ইয়াত এটা অপচন আছে মোড এণ্ড ৰোটেজ ক্লিক কৰিলে ক্লিক কৰি এনেকৈ তললৈ যাব চাব ইয়াত বহুতকেইটা অপচন আছে আপোনালোকে চাই আছে মই এতিয়া পঢ়ি আপোনালোকক শুনাব দৰকাৰ নাই ৰোটনেছত আপোনালোকে এইটো অপচন আছে ইয়াত ক্লিক কৰি দিব ইয়াত চাওক মই অলৰেডি অপচনটো মই ইয়াত বনাই ৰাখিছোঁ কাৰণে থ্যাংক ইউ ফৰ চাৰ্জিং যেটো আপোনালোকে শুনা পালে ইয়াত কৈ আছে এতিয়া আপোনালোকে কেনেকৈ বস্তুটো বনাব এয়া চাওক মই ইয়াত ক্লিক কৰি দেখাই দি আছোঁ এয়া চাওক চাৰ্জিং ষ্টেটাছ যেহেতু মই এইটো অলৰেডি বনাই ৰাখিছোঁ মই ইয়াত কেনচেল লৈ যাওঁ মই আকৌ বেক কৰি পেলাই আকৌ দেখাই দি আছোঁ আপোনালোকে যেতিয়া নিজে বনাব তেতিয়াহ'লে আপোনালোকে এই প্লাছ পইণ্টটো যে আছে প্লাছ চিনটো এই প্লাছ চিনটোত আপোনালোকে ক্লিক কৰিব ইফ এড হোৱাট উইল ইয়াত আপোনালোকে যেটো অপচন পাই আছে প্ৰথম অপচনটো এনেকৈ ক্লিক কৰিব ক্লিক কৰি এনেকৈ আপোনালোকে তললৈ যাব তললৈ গৈ পেলাই ইয়াত চাওক চাৰ্জিং ষ্টেটাছ ইয়াত এনেকৈ ক্লিক কৰি দিয়ক ইয়াত চাওক চাৰ্জিং নট চাৰ্জিং চাৰ্জিং আপোনালোকে কৰি পেলাই ইয়াত ডান কৰি দিব তাৰপিছত আহিব দেন এইটো অপচন দেখা পাই আছে আপোনালোকে এড হোৱাট দিছ ইয়াত ক্লিক কৰি দিব ক্লিক কৰি ইয়াত লিখিব শ্ব' লিখিব show custom notification আপোনালোকে লিখি পেলাই মই যেহেতু মোৰ অলৰেডি ইয়াত মাৰা আছে সেইকাৰণে মই গোটেইখিনি মাৰিব দৰকাৰ নাই show custom notification আপোনালোকে ক্লিক কৰি দিব তাৰপিছত লিখিব থ্যাংক ইউ আপোনালোকে যি মন যায় যি লিখিব মন যায় তাকে ইয়াত ক্লিক কৰি পেলাই আপোনালোকে আকৌ ইয়াত চাওক ৰেড দিছ নটিফিকেশ্যন ইয়াত আপোনালোকে এইটো অন কৰি ৰাখিব লাগিব অন কৰি ডান মাৰি দিব তাৰপিছত হৈ যাব ভিডিঅ'টো চাই পেলাই কেনেকুৱা লাগিলে কি বুজিলে যদি বুজি পোৱা নাই কমেণ্ট কৰি জনাব মই আপোনাক আকৌ ধুনীয়াকৈ সুন্দৰকৈ বুজাই দিম যেহেতু মই কোনো ইউটিউবাৰ নহয় কোনো ব্লগাৰ নহয় সেইটো কাৰণে মোৰ অলপ বুজাওঁতে চাগে অলপ অসুবিধা হৈছে ভিডিঅ'টো শেষলৈকে চাই আছিলে চাগে আৰু যিসকলে শেষলৈকে চাই আছিলে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো সমাপ্ত কৰিলোঁ